মানুহ কিমান নিকৃষ্ট হ'ব লাগিব, কিমান তললৈকে যাব পাৰে চাওক এই ভিডিঅ'টোত। তো গাইছ এই চাব এতিয়া এই কুকুৰটো আহিছে, এই চাওক কুকুৰটো আহিছে নহয়, একে চুটতে কুকুৰটো গায়ব হৈ যাব। চাওক ভালকৈ চাব হা, এইটো চাওক ৱেগনাৰখন ৰখিছে, এই ৱেগনাৰখন ৰখিছে চাওক, এই ৱেগনাৰখন ৰখিছে চাওক, ৱেগনাৰখন ৰখিছে আৰু এই ল'ৰাটো বিস্কুট লৈ নামিছে চাওক, বিস্কুট লৈ নামিছে ল'ৰাটো চাওক, এইটো আমাৰ গাড়ীটো আমাৰ পিছে দিয়ে। অঁ নামিছে চাওক, কি কৰি আছে চাওক, এই চাওক এইটো চাওক, এই ধৰিলে এইটো চাওক উঠাই ল'লে, এইটো মই আহিছিলোঁ এইটো চাওক কি কৰিলে চাওক, একে চুটতে কি কৰিলে চাওক, এইখন গাড়ী চাওক। আমাৰ অসমখন মানে বদনাম, কিছু অংশ মানুহৰ কাৰণে কিন্তু এই অসমখন বদনাম হৈ গৈ আছে। য'ত নেকি আমাৰ অসমখন উজ্জ্বল হৈ ভৱিষ্যত আগবাঢ়ি যাব লাগে, তাত আমাৰ এনেকুৱা কুকুৰ মানে চুৰ, এইটো চুৰ বুলি ক'ব লাগিব, যিহেতু কিডনেপ কৰি লৈ গৈছে। আৰু এই কুকুৰটোৰ প্ৰায় ৬-৭টামান বাচ্চা আছে, আৰু সেই বাচ্চা ইমান সৰু সৰু বাচ্চা, আপোনালোকে স্ক্ৰীণত দেখা পাই আছে, আহি আছে। আৰু এই বাচ্চাকেইটা কি ভৱিষ্যত কি হ'ব, মানে প্ৰাকৃতিক আমি বচাই ৰাখিব লাগে, আৰু সেই সময়ত আমি প্ৰাকৃতিক ধ্বংস কৰি দি আছোঁ। তো এনেকুৱা অসমখন আমাৰ কি উজ্জ্বল হ'ব নে ধ্বংসৰ পথত যাব? কিন্তু বেয়া লাগিছে যে কুকুৰৰ ব্যৱসায় কৰি কি খাব লাগিব নেকি আমাৰ অসমত, এনেকুৱা কি পৰিস্থিতি হৈ গ'ল নেকি, পৰিৱেশ এনেকুৱাই বেয়া হৈ গ'ল নেকি? তো মোৰ লগত আছে যে গৃহস্থ, যাৰ নেকি কুকুৰ আছিলে, তো তেখেতে আছে, তেখেতক কিছু সুধিম। তো মামা, তো এইখন এখন অসমীয়া মানুহৰ গাড়ী, যিহেতুকে ইয়াত এখন গামোচা মানে কি আহি থোৱা আছে, সম্পূৰ্ণ এখন অসমীয়া মানুহৰ গাড়ী। যে এনেকুৱা অসমীয়া মানুহেই যদি এনেকুৱা এটা মানে নিকৃষ্ট ব্যৱসায় হাতত ল'ব লগা হয়, তেতিয়াহ'লে আমি জীৱ জন্তু কেনেকৈ সুৰক্ষিত কৰি ৰাখিম? প্ৰাকৃতিক মানে ধ্বংস কৰি পেলাইছে, মানে কি ইমান নিকৃষ্ট হ'ব নালাগে মানুহবিলাকে যে এটা কুকুৰ লৈ কেনে ব্যৱসায় কৰিছে। মানে ইয়াতকৈ আৰু বেয়া ব্যৱসায় মানে ক'বলগীয়া নাই। আৰু কুকুৰজনী মানে 7টা পোৱালি আছিল, তাই পোৱালিকেইটা জাষ্ট গাখীৰ পানী খুৱাই অলপ মল মূত্ৰ ত্যাগ কৰিবৰ কাৰণে ৰাস্তাত উঠিছিল। ঠিক তেনে সময়তে সেই বগা ৱেগনাৰ গাড়ীখনে আহি বিস্কুট দি মানে কুকুৰজনীক গাড়ীত উঠাই লৈ যায়গৈ। বিস্কুট দি লোভ দেখাইছিলে, লোভ দেখাই। খাব যাওঁতে মানে ধৰিখনে লৈ গ'ল। মানে এই আমাৰ পৰিৱেশ। কিন্তু এই কথাটো আজি চাওক, আজি কুকুৰ বুলিহে, কুকুৰ চুৰ হৈছে, গৰু চুৰ হৈছে, কেইদিন পিছত মানুহটো চুৰ হয়ে, প্ৰায়ে কিডনেপ এনেকুৱা হৈ যায়। এতিয়া বৰ্তমান চৰকাৰখনক মই এই আহ্বানে জনাম যে এইবিলাক কামবিলাক বন্ধ হ'ব লাগে। চাওক আজি আমি প্ৰাকৃতিক মানে কি, আমাৰ সৌন্দৰ্যটো আমি সজাই ৰাখিব লাগে অসমত। যিহেতু গছ গছনিৰ পৰা লৈ আমি পশু পাখীলৈকে আমি সকলোবোৰ এইবিলাক বস্তু আমি সজাই ৰাখিব লাগে, যাতে এইবিলাকৰ ওপৰত অলপ চকু দিব লাগে। চাওক প্ৰাইভেট গাড়ী এখন ৱেগনাৰ হয়নে, ৱেগনাৰ গাড়ীখনত মানে অসমীয়া মানুহৰ গাড়ী, অসমীয়া মানুহৰ আহি থোৱা আছে, গামোচা আঁৰি থোৱাও আছে। অসমীয়া মানুহ যদি এনেকুৱা এটা নিকৃষ্ট কাম কৰে, আমাৰ হৃদয়ত লাগে। আৰু এনেকুৱা কাম মানে আমাৰ মানে অন্তৰত মানে বহুত অলপ লাগে, কিয় কাৰণে মানে অসমৰ নামবিলাক তললৈকে গৈ আছে। তো সেয়াই আৰু আপোনালোকৰ ল'ৰা ছোৱালী অলপ সাৱধানে ৰাখিব, ৰোডৰ কাষেৰে যেতিয়া যাব অলপ সাৱধানে যাব দিব। যিহেতু চাইছে কুকুৰৰ প্ৰতি লোভ ৰাখিব পৰা নাই, তেতিয়াহ'লে মানুহৰ প্ৰতি টকাৰ বা বেলেগ কিবা বস্তুৰ প্ৰতি কেনেকুৱা লোভ থাকিব? তো সেইটোৱে ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিয়ক, যাতে এই প্ৰাখণ্ডটোলৈকে যাতে এই ভিডিঅ'টো লৈ পায়। আৰু ইতিমধ্যে কিবা ব্যৱস্থা লৈছিলে নেকি? মই আৰক্ষী চকীত গৈছিলোঁ, মানে তেতিয়ালৈকে আই চি ছাৰ হয়তো ৰাতি ডিউটি কৰি আহিছে, উঠা নাই। বৰ্তমান মই FIR এখন দিম বুলি ভাবিছোঁ আৰু মানে দেখি আছোঁ মই। তাৰমানে যদি এতিয়া মোৰ এই ভিডিঅ'ৰ জৰিয়তে ধৰক কুকুৰটো যদি উভতাই দিয়ে বেছি ভাল হয়, ভাল হয়, কাৰণ 7টাকৈ পোৱালি প্ৰতিপালন দি ৰখাটো মানে অসম্ভৱ। হয়তো খাব নোৱাৰিলে মৃত্যু মুখলৈকে যাবগৈ। তো মানে সেয়াই আৰু কি ক'ম আৰু গাইছ। তো ভিডিঅ'টো বেছিকৈ শ্বেয়াৰ কৰি দিয়ক, আৰু যাতে এই পাখণ্ডটোলৈকে এই ভিডিঅ'টো পায়, আৰু যাতে এই কুকুৰটো উভতাই আনিব পাৰে। তো দিয়াৰ লগ পাম নেক্সট ভিডিঅ'ত। সকলোকে টাটা বাই বাই। বেছিকৈ শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো আজি।